হাই এভৰিৱান, গুড মৰ্ণিং। এতিয়া সময় 7:30 বাজিছে। পুনৰ ৰাতিপুৱা লগ হ'লোঁ কাৰণ কালি আৰু ভিডিঅ' কৰা নহ'লে ঘৰৰ পৰা বেগ মোবাইল আনিব নহ'ল। এতিয়া অকণমান কিনকিনীয়া বৰষুণ দি আছে। ৰাতি 3টামান বজাতে দৰ্শন কৰা হৈ গ'ল। মানুহ কম আছিলে কাৰণে অকণমান সোনকালেই হ'ল বাৰু। আমি অকণমান ৰেষ্ট কৰিলোঁ। মানে ইয়াত সুবিধা এটা আছে, কম্বলৰ 100 টকাৰ এখন কম্বল দিয়ে, যিমান লাগে আপুনি পাব। আৰু কম্বলখন জমা দিলে ৰাতিপুৱা মানে পইচাটো পুনৰ ঘূৰাই পাব, সেনেকুৱা। এতিয়া ভৈৰৱলৈ যাম। ভৈৰৱৰ 8টা বজাৰ পিছতে ফুল খাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এঠাইত ৰৈ গাটো ধুই ল'লোঁ। মিষ্টাৰ আৰু ল'ৰাটোৰ গা ধোৱা নাই। ইয়াত মানে ধৰা বন্ধাৰ নিয়ম নহয় আৰু গা ধুলেও হয়, নুধুলেও আপুনি হাত ভৰি ধুয়ে মানে দৰ্শন কৰিব পাৰে। মই মানে সুবিধাজনক পালোঁ, সেইকাৰণে গাটো ধুই ল'লোঁ। আৰু বতৰটো মানে ৰাতি বৰষুণ দি আছে, ৰাতিৰ পৰা ঠাণ্ডা বতৰ। ৰাতিও বহুত ঠাণ্ডা আছিলে, কিন্তু ৰাতিপুৱা অকণমান ঠাণ্ডাটো কম পাইছোঁ। এয়া ল'ৰাই দেখিছে হাফ পেণ্ট পিন্ধি আহিছে। আমাৰ ল'ৰাজন অলপ জিদ্দি হয়, পিন্ধিবৰ কাৰণে অকণমান ইয়াক টান হয়। ওপৰতো পিন্ধিছে কিন্তু তলৰটো নিপিন্ধে। লং পেণ্ট আনিছিলোঁ কিন্তু পিন্ধাব নোৱাৰিলোঁ, এনেকৈ লৈ গৈ থাকিলোঁ। সি আৰাম পাইছে অকণমান এনেকৈয়ে। এতিয়া অকণমান প্লেন ঠাই পাই তাক খোজ কঢ়াইছোঁ, কাৰণ অনবৰতে কোলাত থকাটো ভাল নহয়। আমি এতিয়া ৰোপৱেত উঠিবৰ কাৰণে এনেদৰে আহি আছোঁ। ইয়াতো বেগ চেক হৈ আছে। বেগটো চেকিং কৰাই ল'লোঁ আৰু আমি তলৰ ফালে গৈ থাকিলোঁ। তলত ৰোপৱে আছে, 2খন আছে। এখন গ'লে আন এখন আহে। প্ৰথমবাৰ উঠিছোঁ। এজন মানুহৰ 100 টকাকৈ হয় টিকটটো। 1 ঘণ্টাৰ ভিতৰত আপুনিও উভতি আহিলে সেই টিকটতে আহিব পাৰে, নহ'লে আকৌ পুনৰ টিকট কাটিবলগীয়া হয়। ভৈৰৱ বাবাৰ দৰ্শনটো কৰি ল'লোঁ। এইটো কমপ্লিট হ'ল। এতিয়া আমি লাহে লাহে ৰোপৱেৰ ফালে যাম। টিকেট কাটি থোৱা আছে, আকৌ যাম তাত। মাতা দেৱীয়ে দৰ্শনটো শেষ কৰিলে। এতিয়া লাহে লাহে আমি একদম তলৰ ফালে নামি যাম। ছয় কিলোমিটাৰ মান আছে কিজানি। এনেকৈ আহি আছোঁ তামচা ফূৰ্তি কৰি। সি মানে খোজ কাঢ়া হৈছে। পাপা তাতো নাথাকে, মোৰ তাত আহে, কিন্তু মই ল'ব খোজা নাই, কাৰণ তলৰ ফালে গৈ থাকিলে অকণমান দৌৰি যোৱা যেন হয়। সিয়াক লৈ অকণমান অসুবিধা হ'বৰ কাৰণে মই লোৱা নাই। সি আগত আছে, মই পাছত আছোঁ কাৰণে সি মোক মাতি গৈছে। এই আৰু এইখিনি মানে কুঁৱলী হৈ আছেতো, সেইকাৰণে তলৰ ফালে আপোনালোকক দেখুৱাব পৰা নাই। যেতিয়া মানে ধুনীয়া ক্লিয়াৰ হ'ব তেতিয়া দেখুৱাম। চাই থাকক ভিডিঅ'টো। দুৰ্ভাগ্যবশতঃ মানে আজি বৰষুণ দিছে আৰু আপোনালোকক একদম বাহিৰৰ ভিউ একেবাৰে দেখুৱাব নোৱাৰিম। আজিয়ে চাওক, একদম কুঁৱলীৰে ভৰা বৰষুণ দিছে। আৰু এটা কাষতে বেলেগ মন্দিৰ আছে, তালৈকে আহি আছোঁ, কিন্তু বৰষুণ। এইখিনি টিং আছে, কিন্তু সেইফালে একো নাই, বৰষুণ।
হাই হাই কৰি দিয়া এই আহিছে মাত হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া বান্দৰ 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 আছে এতিয়া অলপমান বৰষুণ কমিছে অকণমান ক্লিন হৈছে আৰু হ'লেও মানে জানেতো ভাগৰ লাগে আমাৰ গুড্ডু টোপনি গ'ল এনেকৈ লৈছোঁ বৰষুণত বহুত শাস্তি পাইছোঁ মানে অকণমান ক্লিন হৈছে এনেকৈ গৈ থাকোঁ আহি থাকোঁতে উপায় নাই আৰু ভিডিঅ' তেনেকৈ বনাব পৰা নাই এয়া ৰেইনকোট মানে পাৰ্মানেণ্ট নহয় আৰু অকণমান সময়ৰ কাৰণে ৰেইনকোট লৈ যেনে তেনে আহি আছোঁ আৰু বহুত বৰষুণ আৰু বিশেষ ভিডিঅ' কৰি থাকিব নোৱাৰিম মানে বৰষুণ মোবাইলটো বৰষুণত ভিজি যাবনে লাহে লাহে বৰষুণ কমি আহিছে আমি লাহে লাহে গৈ থাকিলোঁ তলৰ ফালে আৰু বেছি নাই অকণমান আছে মিষ্টাৰে আৰু ল'ৰাটো আগত গৈয়ে আছে বাপেক পুতেক মই পাছে পাছে এই ৰাস্তাটো ফালে চাওক ৰাস্তাটো শিলৰে হয় পাহাৰ কাটি ৰাস্তা বনাই যাই থাকোঁতে যিবিলাক শিল ওলাইছিল সেইবিলাক শিলেই হয় ইয়াতে যিহেতু অনবৰতে বৰষুণ পৰিয়ে থাকে বৰষুণ দিয়ে থাকে সেইকাৰণে পিছল হৈ থাকে তাত অকণমান ডিজাইন কাটি দিছে যাতে মানুহবিলাক পিছলি নাযায় সেয়াই আৰু আপোনালোকক গৈ থকা অৱস্থাটো যিখিনি পাৰোঁ সেইখিনি বিৱৰি ক'বলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব গৈ থাকোঁতে কাষতে এটা নিজৰা বৈ যোৱা যেন শব্দ শুনিলোঁ ভাবিলোঁ একেবাৰে চায়ে যাওঁ মই নিজৰা দেখাই নাই আচলতে কিছুমানে গা ধুইছে কিছুমানে হাত ভৰি ধুইছে তলত পিছল সেইকাৰণে মোবাইলটো অকণমান কঁপিছে মিষ্টাৰে তাত হাত ভৰি ধুব কিজানি আমি নুধুও বহুত ঠাণ্ডা পানী নিজৰা পানীটো জানে কিমান ঠাণ্ডা হয় বহুত মানুহে গা ধুইছে ইয়াত এতিয়া আমি তল পালোঁ আহি মাৰ আশীৰ্বাদৰ সকলোখিনি দৰ্শন আমাৰ ভালদৰে সম্পূৰ্ণ হ'ল এতিয়া গাড়ী আহিব গাড়ী উঠিম আৰু ডাইৰেক্ট ঘৰৰ ফালে যাম আৰু বিশেষ ভিডিঅ' কৰি নাথাকোঁ কাৰণ দেখিছে অৱস্থাটো অকণমান ভাগৰ লাগিছে আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ